Good morning. আজি মই আপোনালোকৰ লগত ব্ৰেকফাষ্ট কৰিম দেই। এয়া চাওক আজিৰ মোৰ ব্ৰেকফাষ্ট। আজি মই ব্ৰেকফাষ্টত লৈছোঁ বইল এগ। বইল এগ মই দুটা খাওঁ, কিন্তু ভিতৰৰ কুহুমটো এটাই খাওঁ, আৰু এটা খোৱাই ভাল। আৰু এয়া ব্ৰেড হয়, হোৱাইট ব্ৰেড, আৰু এয়া স্মুদি হয়, আম, গাখীৰ আৰু ওটছ মিক্স কৰি দিছোঁ। আৰু এনেই মই হোৱাইট ব্ৰেড নাখাওঁ তেনেকৈ, এনেই ব্ৰেডটোৱে মই বেছিকৈ নাখাওঁ, কিন্তু মানে আজি মোৰ মনো গৈছে, আৰু চিম্পল কাৰ্বহাইড্ৰেট হয় ন ব্ৰেডটো, হোৱাইট ব্ৰেড, সেইটো কাৰণে মানে আজি লৈছোঁ। কাৰণ মানে লগে লগে এনাৰ্জি দিয়ে আমাক হোৱাইট ব্ৰেড বা হোৱাইট ৰাইচ এইবিলাকে, সেইবিলাকত মানে চিম্পল কাৰ্বহাইড্ৰেট থাকে, ফাইবাৰ নাথাকে, আৰু থাকিলেও বহুত কম পৰিমাণে থাকে। সেইকাৰণে এইবিলাক মানে জল্দিকৈ আমাক মানে এনাৰ্জি জল্দিকৈ দি দিয়ে। আমি খোৱাৰ পাছতে একদম যি লাগে মানে ফটাফট এনাৰ্জিখিনি পাই যাওঁ। আৰু আজি অলপ গাটো উইক নিচিনা লাগি আছে, কালি খোৱাটো ইমান ভাল নহ'ল মোৰ, সেইটো কাৰণে মই আজি এইটো হোৱাইট ব্ৰেডটো লৈছোঁ। কিন্তু তেনেকৈ মই হোৱাইট ব্ৰেড ইমান নাখাওঁ, এনেই মই ব্ৰেডেই বেছিকৈ নাখাওঁ। আৰু এয়া কণী প্ৰটিন থাকে, এইটোতো জানেই, আৰু কুহুমতটো ফেট থাকে, আৰু কিবা কিবি থাকে। আৰু প্ৰটিন ৰাতিপুৱাৰ কাৰণে বহুত দৰকাৰ। তিনিটা বস্তু, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেট, এই তিনিটা বস্তু মেইন হয় আমাৰ আহাৰৰ, আমাৰ খোৱা বস্তুৰ। আমি যি খানা খাওঁ তাত মানে এই তিনিটা বস্তু থাকিবই লাগে। আৰু ৰাতিপুৱা সময়টোত কাৰ্বহাইড্ৰেট আৰু প্ৰটিন সমানে থাকিলে মোৰ কাৰণে ভাল হয়। কিছুমানে বেছি প্ৰটিন খায়, কিছুমানে বেছি কাৰ্বহাইড্ৰেট খায়। কাৰ্বহাইড্ৰেটটো মেইনলি এনাৰ্জি দিয়ে আমাক, আৰু প্ৰটিনটোতো আপোনালোকে বহুতে জানেই চাগে, আমাৰ মাছলছ কাৰণে ভাল, আমাৰ মাছল বিল্ডিঙৰ কাৰণে ভাল। আৰু বাকী ফেটটো আৰু তাৰ বেলেগ ধৰণৰ মানে হেৰি আছে, কাম আছে, ফেটবিলাকে বেলেগ ধৰণৰ কাম কৰে। বিশেষকৈ ফেটবিলাকে কিছুমান ভাইটামিন আছে, সেইবিলাক আমাৰ শৰীৰে এবজৰ্ব কৰাত মানে লোৱাত সহায় কৰে, সেইকাৰণে ফেট লাগে। আৰু বহুত কাৰণ আছে, এতিয়া বছ এইখিনিকে কওঁ। আৰু ইয়াত ওটছ দিছোঁ, মেংগ', ৰাতিপুৱা সময়ত মই ফ্ৰুট খাওঁৱেই, আৰু আজি মই স্মুদি বনাই লৈছোঁ মেংগ'ৰ। গাখীৰততো কেলছিয়াম, প্ৰটিন এইবিলাক থাকে, আৰু ওটছটো খুব ভাল এনাৰ্জি, মানে এইটো কমপ্লেক্স কাৰ্বহাইড্ৰেট বুলি কয়, যিটো লাহে লাহে আমাক এনাৰ্জি দিয়ে। আৰু তাতে বহুত ভাল ফাইবাৰ আছে, সেইটো কাৰণে মই ওটছ বেছিকৈ খাওঁ। আৰু মেংগ'টো জানেই বহুত নিউট্ৰিচিয়াছ এটা ফ্ৰুট হয়, য'ত বহুত ভাইটামিনছ আছে। আৰু মেংগ'টো প্ৰটিন, আৰু এনেই ফল মূল বা চব্জি এইবিলাকত অলপ অলপ প্ৰটিন, কাৰ্বহাইড্ৰেট এইবিলাক থাকেই, অলপ অলপ ফেট, কিন্তু বেছি পৰিমাণে কাৰ্বহাইড্ৰেট ৰাইচ, চাউল, আটা এনেকুৱা জাতীয়বিলাকত থাকে, যিবোৰ ব্ৰেডটো সেই তেনেকৈ বনোৱা, ব্ৰেডটো ঘেঁহুৰ পৰা বনায় ন। আৰু বাকী প্ৰটিন মই এগ লৈছোঁ, এগ মই খাই ভাল পাওঁ। আৰু বিশেষকৈ মই নন ভেজৰ ভিতৰত এগ খাওঁ, আৰু বাকী ইমান প্ৰিফাৰ নকৰোঁ, কিন্তু আমি নন ভেজিটেৰিয়ান হয়, সেইকাৰণে অলপ চলপ খাওঁ আৰু। ঠিক আছে, তেতিয়াহ'লে মই আজি মোৰ ব্ৰেকফাষ্ট আৰম্ভ কৰোঁ। আৰু আপোনালোকেও হেল্ডি ব্ৰেকফাষ্ট খাব, হেল্ডি হ'লে ভাল হয়। মানে হেল্ডি বস্তুবোৰ খালে আমি হেল্ডি থাকিব পাৰোঁ, আৰু আমাৰ বেমাৰ আজাৰো কম হয়। আৰু মই এতিয়া হেল্থ আৰু ফুড, খানাৰ ওপৰত ব্লগ বনাব আৰম্ভ কৰিছোঁ। মানে মই একো কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰোঁ দেই, মানে কাৰোবাৰ বেমাৰ হৈছে সেইকাৰণে এইখিনি খালে ভাল হ'ব নেকি, আপুনি এইখিনি খাব লাগিব, মই বেমাৰৰ ট্ৰিটমেণ্ট কৰিবলৈ এইটো বনোৱা নাই, মানে ব্লগ ষ্টাৰ্ট কৰা নাই। মোৰ ব্লগত মানে মেইনলি থাকিব
নৰ্মেল যাৰ হেল্থ নৰ্মেল আছে, যাৰ বেমাৰ আজাৰ নাই, তেওঁলোকে হেল্থি খানা খাই সেই নৰ্মেল হেল্থটো সদায় নৰ্মেল কেনেকৈ কৰি থ'ব লাগে তাৰ ওপৰতহে মই মানে ব্লগবোৰ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। কাৰণ খোৱা বস্তুৱে আমাৰ শৰীৰটো মানে আমি জীয়াই থাকোঁ, আৰু খোৱা বস্তুখিনি হেল্থি হোৱা বহুত দৰকাৰ হয়। আৰু হেল্থি খালে হেল্থি থাকিম, সেইটো কাৰণে আমি খোৱা বস্তুখিনি হেল্থি হ'ব লাগে। আৰু এনেকুৱা নহয় যে জাংক ফুড নাখাব। জাংক ফুড আৰু এনেকুৱা বস্তুবোৰ কি লুতুৰা বস্তু বুলি কয় ন অসমীয়াত, খুব ভাল লাগে মাজে মাজে সেইবোৰ খাবই লাগে, খাব। কিন্তু মেইনলি আৰু ৰাতিপুৱাৰ সময়ত ব্ৰেকফাষ্টটো হেভি আৰু মানে একদম ভাল, আৰু যিটো বস্তু দৰকাৰ, যিখিনি ভাইটামিনছ লাগে, যিখিনি নিউট্ৰিয়েণ্টছ লাগে, তেনেকুৱা হ'ব লাগে। আৰু মোৰ ব্লগবিলাক আপোনালোকে চাই থাকিব দেই। মই প্ৰত্যেকটো খোৱা বস্তুৰ উপকাৰী গুণ, আমাৰ হেল্থৰ বাবে কি কাৰণে দৰকাৰী, আমি সেই বস্তুটো খালে আমাৰ হেল্থৰ কি ভাল হয়, তাত কি কি থাকে, সেইখিনি কথা কৈ মই আপোনালোকক ব্লগবোৰ বনাই দিছোঁ। আৰু আপোনালোকে ভাল পালে কমেণ্ট কৰি দিব, আৰু বেয়া পালেও কৰি দিব দেই, তেতিয়া মই গম পাম ব্লগবোৰ কেনেকুৱা পাইছে আপোনালোকে, আৰু কি কৰিব লাগিব মই। আৰু মই কিবা কিবি বনাই খাই তেনেকেই দেখুৱাওঁ, এনেকুৱা নহয় যে খোৱা বস্তু এটা লৈ তাৰ ওপৰত অকল মই কৈয়ে থাকোঁ। মই খাই বা মই বনাই মই কেনেকৈ খাওঁ সেইটো বনাই দেখাওঁ। কিন্তু এইটো নহয় দেই, মই মানে কুকিং চেনেল নহয় এইটো, মই ৰেচিপি নিশিকাওঁ। আৰু মই যিটো ধৰণে খাওঁ, সেইটো ভাল পাই খাওঁ, সেইটোহে দেখাওঁ। আৰু সেইটো দেখাই মানে অলপ আৰু ইণ্টাৰেষ্টিঙো হ'ব লাগে ন, সেইটো কাৰণে মই তেনেকৈ বনাই খাই মেলি দেখাওঁ। আৰু মই কোৱা ধৰণৰ ৰেচিপিটো আপোনালোকে খাব পাৰে, সেইটো বেলেগ কথা। কিন্তু মানে এইটো কুকিঙৰ ৰেচিপিৰ চেনেল নহয়, আৰু কোনো বেমাৰৰ ট্ৰিটমেণ্ট কৰিবলৈ এইটো তেনেকুৱা ধৰণৰ হেল্থৰ চেনেল নহয়। বাছ আমি খোৱা বস্তুবিলাকৰ হেল্থ বেনিফিটবিলাক ক'বৰ কাৰণে, আৰু কি কি বস্তু খালে আমি খোৱা বস্তুবিলাক কিমান স্বাস্থ্যৰ কাৰণে উপকাৰী হয়, আৰু সেই বস্তুবোৰ খালে আমাৰ হেল্থৰ বাবে কি ভাল, আমি তাৰ পৰা কি কি পাওঁ, আৰু আমাৰ হেল্থটো কেনেকৈ নৰ্মেল হৈ থাকিব, বেমাৰৰ পৰা আমি বাচি থাকিম, সেইখিনিহে কওঁ। আকৌ এবাৰ কৈছোঁ, বেমাৰ ট্ৰিটমেণ্ট নকৰোঁ দেই। কিছুমানে মোক কৈছে, পাৰ্চনেলিও কৈছে, তুমি এনেকুৱা ধৰণৰ মোৰ মানে ডায়েবেটিছ, চুগাৰ হৈছে বা থাইৰইড আছে, মই কি খাব লাগিব, মানে কেনেকৈ ভাল কৰিম কোৱাচোন। মই তাৰ ট্ৰিটমেণ্টটো প্ৰপাৰকৈ কৰিব নোৱাৰোঁ। মই এইখিনি খালে থাইৰইডৰ কাৰণে ভাল এইটোও ক'ব পাৰিম। আৰু মানে বিশেষকৈ নৰ্মেল মানুহৰ কাৰণে এইটো, যাৰ বেমাৰ নাই তেওঁলোকৰ কাৰণেহে মই মানে বনাওঁ ব্লগবিলাক, যে যিখিনি খাই থাকোঁ, আমি যি খাদ্য খাইছোঁ সেইখিনিৰ পৰা যাতে আমি নৰ্মেল হৈ থাকিব পাৰোঁ, আমাৰ বেমাৰ আজাৰ কম হয়। কাৰণ বেমাৰ আজাৰটো আমি যিমান ভালকৈ খালেও হৈ যায় ন কেতিয়াবা, আৰু বেয়াকৈ খালেতো বেছি হ'ব। সেইটো কাৰণে মানে, আৰু কিছুমান ভগৱানৰো কথা, হ'বলগীয়াতো হয় বুলিয়ে কয়, কিন্তু আমি সাৱধানটো হ'ব লাগে। আমি আমাৰ খোৱা খাদ্যখিনিৰ কাৰণে সাৱধান হ'ব লাগে। আমি এইখিনি খালে যাতে আমি বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ, আমি হেল্থি থাকিব পাৰোঁ, আৰু ফিট থাকিব পাৰোঁ মেণ্টেলিও দেই, অকল শৰীৰটো নহয়। আমি মানে সুখী হেপ্পী কেনেকৈ থাকিব পাৰোঁ, সেইটো খোৱাৰ বস্তুৰ ওপৰতো ডিপেণ্ড কৰে। আৰু মই লাহে লাহে ব্লগবোৰ বনাই যাম, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু মোক প্লিজ মটিভেট কৰিব। ছাবস্ক্ৰাইব কৰিলে মই মটিভেশ্যন পাওঁ ন, আৰু কমেণ্ট কৰি জনাব। মই আপোনালোকৰ লগত কথা পতাৰ নিচিনা লাগে, কমেণ্টবিলাক পালে মই ৰিপ্লাইও কৰিম। তেতিয়া এনেকুৱা লাগে যেন মই আপোনালোকৰ লগত কথা পাতিছোঁ, নহ'লেতো মানে এনেকুৱা কোনো সুবিধাই নাই ন, মই জানিম কেনেকৈ আপোনালোকৰ লগত কণ্টেক্ট কেনেকৈ কৰিম। আৰু বাছ আজি এইখিনিয়ে ক'লোঁ, আৰু মই এতিয়া মোৰ ব্ৰেকফাষ্টখিনি কৰোঁ। আৰু আপোনালোকো ব্ৰেকফাষ্ট কৰিলে চাগে ন, এতিয়া অলপ 9:30 পাৰেই হ'ল। ঠিক আছে বাৰু, আহিছোঁ, বাই, টেক কেয়াৰ।